সো হেল্ল' মোৰ মৰমৰ ভিউৱাৰ্ছসকল, কেনে খবৰ আপোনালোকৰ? মোৰ খবৰ বহুতেই ভাল, আশা কৰোঁ আপোনালোকৰো খবৰ বহুতেই ভাল চলি আছে। আজি মই আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বিলাকত আপোনালোকে আৰু বেছি মৰম দিয়ে যেন। মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাবচোন। আগলৈও মই ভাল ধৰণৰ ভিডিঅ' বনাই যাবৰ কাৰণে তেতিয়াহে উৎসাহ পাম। আমাৰ চাগে বেছিভাগৰে ঘৰত চাগে সৰুকৈ হ'লেও এখন চাহ বাগিচা আছে। আপোনালোকৰ চাহ বাগিচা আছে নাই কমেণ্ট কৰি কিনে জনাবচোন মোক। চাহ বাগান থাকিলে কি হ'ব, পাত ছিঙিবৰ কাৰণে মানুহে পাবলৈ ইমান সেইবাবেহে মেচিন এটা লৈ পেলাই দেউতাই আজি মেচিনেৰে পাত কাটিবলৈ ধৰিছে। এয়া দেখিছেনে, মই আপোনালোকক অলপ ভিডিঅ' কৰি পেলাই দেখাওঁ বুলি ভাবিলোঁ, তাকেই এয়া চাওকচোন। এনেদৰে দুজন মানুহ প্ৰয়োজন হয় বাৰু। পিছফালৰ বেগটো অকণমান ডাঙৰ হয়, যিহেতুকে এই যোনে ধৰিছে মানে তাইৰ ছোৱালীজনী অলপ সৰু হয়। অলপ ডাঙৰ মানুহ এজনে ধৰিলে ভাল হয় দিয়কচোন। আমাৰ এনেদৰে পাত ছিঙা হয় বেছিভাগে। আজি যিহেতু দেউতাই ঘৰতে এনেয়ে আছিলে, ত' অলপ ভাবিলোঁ পাতকে ছিঙি পেলাই থওঁচোন। পাত ছিঙা মানুহ পাবলৈ কাৰণেও ইমান টান। পাত ছিঙা মানুহ পাবলৈ টান, এনেদৰে আপোনালোকে মেচিন ব্যৱহাৰ কৰি এয়া দেখিলেনে, ইমান কম সময়ৰ ভিতৰতে দেউতাই ইমানখিনি পাত মেচিনেৰে কাটি দিলে। এইখিনি পাত এজনী পাত ছিঙা মানুহ হোৱাহেঁতেন আধা ঘণ্টামান লাগিলেহেঁতেন চাগে ছিঙিবৰ কাৰণে। এইখিনি পাত এতিয়া দেউতাই 5 মিনিটৰ, খুব বেছি 5 মিনিট সময়ৰ মানতে ছিঙি পেলাই দিছে। 5 মিনিটো নালাগিলে চাগে নেকি। সময় সলনি হ'ল আৰু ভিউৱাৰ্ছসকল। আধুনিক পদ্ধতিৰে, আধুনিক বস্তুৰে এতিয়া পাত কাটিবলৈ বা যিকোনো কাম কৰিবলৈ আধুনিক পদ্ধতিৰে ব্যৱহাৰ কৰিলে আমাৰ বেছিয়ে সুবিধা হ'ব চাগে। পাত ছিঙিবৰ কাৰণে মানুহ পোৱাৰ অলপ কঠিন হোৱাৰ বাবে এনেদৰে মেচিনেৰে কাটিবলৈ আৰম্ভ কৰিছে। আপোনালোকৰ কেনে লাগিলে জনাবচোন। ভিডিঅ'টো বৰ আৰু বেছি দীঘল নকৰোঁ আৰু। ইমানলৈ চোৱাৰ কাৰণে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক তাৰে কামনাৰে। বাই বাই।